Hello everyone, welcome to our channel iLearning Zone. আশা কৰো সকলো ভালে কুশলে আছা। দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ বস্তু দেখিছো। তাৰে কিছুমান আমি খাদ্য হিচাপে ব্যৱহাৰ কৰো। বিভিন্ন ধৰণৰ খাদ্য বস্তুৰ সোৱাদবোৰো বেলেগ হয়। কিছুমান বস্তুৰ সোৱাদ টেঙা, কিছুমানৰ তিতা, কিছুমানৰ মিঠা, কিছুমানৰ কেহা আৰু কিছুমানৰ নিমখীয়া হ'ব পাৰে। খাদ্য বস্তুৰ সোৱাদ বেলেগ হোৱাৰ কাৰণ হ'ল এইবোৰৰ বেলেগ ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে। এনেকুৱা কিছুমান ৰাসায়নিক পদাৰ্থ হ'ল অম্ল, ক্ষাৰক আৰু লৱণ। এইবিলাকৰ কাৰণে অকল খাদ্য বস্তুৰ সোৱাদ বেলেগ হোৱাই নহয় আৰু কিছুমান বস্তু যিবিলাক আমি খাদ্য হিচাপে ব্যৱহাৰ নকৰো তেনেকুৱা কিছুমান বস্তুৰো ধৰ্মবোৰ বেলেগ হয়। গতিকে আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ বিজ্ঞানৰ 5 নম্বৰ চেপ্টাৰ অম্ল, ক্ষাৰক আৰু লৱণ শীৰ্ষক পাঠটোৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি অম্ল বা এচিডৰ বিষয়ে জানোচোন আহা। তোমালোকে নেমু, কমলা, ভিনেগাৰ, দৈ, আমলখি, পালেং শাক, তেতেলী, আঙুৰ, কেঁচা আম আদি বিভিন্ন ধৰণৰ খাদ্য বস্তু দেখিছা নিশ্চয় আৰু খায়ো পাইছা। এইবোৰৰ সোৱাদ কেনেকুৱা বাৰু? টেঙা নহয় জানো? এনে ধৰণৰ খাদ্য বস্তুবোৰ টেঙা হোৱাৰ কাৰণ হ'ল এইবোৰত অম্ল বা এচিড থাকে। গতিকে আমি ক'ব পাৰোঁ যে যিবোৰ পদাৰ্থৰ সোৱাদ টেঙা আৰু যিবোৰ পদাৰ্থৰ ৰাসায়নিক গুণ আম্লিক হয় সেইবোৰ পদাৰ্থক অম্ল বা এচিড বুলি কোৱা হয়। অম্ল বা এচিড শব্দটো উৎপত্তি হৈছে এচিয়াৰ নামৰ শব্দৰ পৰা আৰু এই শব্দটো হ'ল এটা লেটিন ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হ'ল চৌৰ বা টেঙা। আমি আগতে কৈ অহা খাদ্য বস্তুবোৰত যিবোৰ এচিড বা অম্ল থাকে সেইবোৰ প্ৰাকৃতিকভাৱে পোৱা যায়। সেইবোৰ মানুহে সৃষ্টি কৰা এচিড বা অম্ল নহয়। তেনেধৰণৰ অম্লবোৰক প্ৰাকৃতিক অম্ল বুলি কোৱা হয়। এতিয়া আমি কিছুমান প্ৰাকৃতিক অম্ল আৰু সেইবোৰ কি বস্তুতনো পোৱা যায় চাওঁচোন আহা। এচিটিক এচিড পোৱা যায় ভিনেগাৰত। তোমালোকে ভিনেগাৰটো দেখি চাই চাগে। প্ৰায়ভাগ আচাৰ বা কেক বনাওঁতে ভিনেগাৰ ব্যৱহাৰ কৰা হয়। এইবোৰত ভিনেগাৰ ব্যৱহাৰ কৰাৰ কাৰণ হ'ল ভিনেগাৰ এটা অতি উত্তম সংৰক্ষক। অৰ্থাৎ ভিনেগাৰ ব্যৱহাৰ কৰিলে এইবোৰ সোনকালে বেয়া হৈ নাযায়। ফৰ্মিক এচিড থাকে পৰুৱাৰ শুঙত। তোমালোকক কেতিয়াবা পৰুৱাই কামুৰি পাইছেনে? কামুৰিলে খজুৱাই আমাৰ নহয় জানো? ইয়াৰ কাৰণটো হ'ল পৰুৱাৰ শুঙত এই ফৰ্মিক এচিড থাকে যাৰ কাৰণে আমাৰ পৰুৱাই কামুৰা ঠাইটুকুৰাত খজুৱায়। দৈ তোমালোক সকলোৱেই খাই পাইছা নিশ্চয়। আমি সকলোৱে জানো যে দৈ গাখীৰৰ পৰা বনোৱা হয়। গাখীৰ যদিও টেঙা নহয় কিন্তু দৈবোৰ টেঙা হয়। ইয়াৰ কাৰণ কি বাৰু? ইয়াৰ কাৰণ হ'ল গাখীৰবোৰ থৈ দিলে তাত লেক্টিক এচিড নামৰ এক প্ৰকাৰৰ অম্লৰ উৎপন্ন হয়। সেয়েহে দৈবোৰ খাবলৈ টেঙা হয়। তোমালোকে পালেং শাক খাই পাইছা? ইও টেঙা হয় নহয় জানো? পালেং শাকত অক্সালিক এচিড থাকে। অক্সালিক এচিড থকা আন এটা খাদ্য বস্তু হ'ল বিলাহী। আঙুৰ, কেঁচা আম, তেতেলী এইবোৰত আকৌ টাৰ্টাৰিক এচিড থাকে। নেমু জাতীয় ফল যেনে কমলা, নেমু আদিত চাইট্ৰিক এচিড থাকে। সেয়েহে এইবিলাক ফলক চাইট্ৰাছ ফল বুলিও কোৱা হয়। নেমু জাতীয় ফলত আকৌ আন এবিধ এচিডো পোৱা যায় আৰু সেইবিধৰ নাম হ'ল এস্কৰ্বিক এচিড। এস্কৰ্বিক এচিড হ'ল খাদ্যপ্ৰাণ গ বা ভিটামিন চিৰ আন এটা নাম। তোমালোকে বাৰু এটা কথা মন কৰিছানে? আমাৰ শৰীৰত কেতিয়াবা কটা চিঙা হ'লে বা আমাৰ কেতিয়াবা কিবা কাৰণ মুখ যদি ছিগে তেতিয়া আমাক নেমু জাতীয় ফল খাবলৈ কোৱা হয়। ইয়াৰ কাৰণ হ'ল নেমুত ভিটামিন চি থাকে বা এস্কৰ্বিক এচিড থাকে আৰু ভিটামিন চিয়ে শৰীৰৰ এই কটা চিঙাবোৰ শুকুৱাত সহায় কৰে। ভিটামিন চি আমাৰ ছাল, চুলি আদিৰ স্বাস্থ্যৰ কাৰণেও ভাল। আমাৰ শৰীৰে যদি নিৰ্দিষ্ট পৰিমাণৰ ভিটামিন চি দৈনিকভাৱে পাই থাকে তেতিয়া আমাৰ ইমিউনিটিও ষ্ট্ৰং হৈ থাকে। ইমিউনিটি মানে কি? বেমাৰৰ বিৰুদ্ধে যুঁজিব পৰা ক্ষমতা।
গতিকে আমি নিয়মিতভাৱে ভিটামিন চি যুক্ত খাদ্যবস্তু গ্ৰহণ কৰি থাকিলে আমাৰ সৰু সুৰা বেমাৰ আজাৰবোৰ তেনেকৈ নহয়। আন এবিধ খাদ্যবস্তু য'ত যথেষ্ট পৰিমাণৰ এস্কৰ্বিক এচিড বা ভিটামিন চি থাকে সেইবিধ হ'ল আমলখি। আমি আগৰ ক্লাছত পাই আহিছোঁ যে আমাৰ দেহৰ বৃদ্ধিৰ কাৰণে আমাক প্ৰ'টিনযুক্ত খাদ্যবস্তুৰ প্ৰয়োজন। বিভিন্ন প্ৰ'টিনযুক্ত খাদ্যবস্তুৰ ভিতৰত মাহজাতীয় শস্য অৰ্থাৎ দাইল আদি অন্যতম। খাদ্যৰ এই প্ৰয়োজনীয় উপাদান প্ৰ'টিন সৃষ্টি হয় এবিধ এচিডৰ পৰা, যাৰ নাম হ'ল এমিনো এচিড। সেয়েহে মানুহৰ পাচন প্ৰক্ৰিয়াত খাদ্যবস্তুৰ পাচন ঘটোতে ইয়াৰ প্ৰ'টিন অংশ ভাঙি তাৰ পৰা এমিনো এচিড উৎপন্ন হয়। আজিৰ ভিডিঅ'টোত অম্ল বা এচিডৰ বিষয়ে অলপকৈ আলোচনা কৰা হ'ল। আহাচোন আলোচ্য কথাখিনি আকৌ এবাৰ মনত পেলাওঁ। যিবোৰ পদাৰ্থৰ সোৱাদ টেঙা আৰু ৰাসায়নিক গুণ আম্লিক হয় সেই পদাৰ্থবোৰক অম্ল বা এচিড বুলি কোৱা হয়। এই এচিড শব্দটো আহিছে লেটিন ভাষাৰ শব্দ এচিয়েৰৰ পৰা, যাৰ অৰ্থ হৈছে চৰ বা টেঙা। মানুহে সৃষ্টি নকৰা অৰ্থাৎ প্ৰাকৃতিকভাৱে পোৱা অম্লবোৰক প্ৰাকৃতিক অম্ল বুলি কোৱা হয়। কেইটামান প্ৰাকৃতিক অম্ল আৰু এইবোৰৰ উৎসবোৰ হ'ল এচিটিক এচিড ভিনেগাৰত পোৱা যায়, ফৰ্মিক এচিড পৰুৱাৰ শুঙত পোৱা যায়, চাইট্ৰিক এচিড নেমুজাতীয় ফল যেনে কমলা, নেমু আদিত পোৱা যায়, লেক্টিক এচিড দৈত পোৱা যায়, অক্সালিক এচিড পালেং শাক, বিলাহী আদিত পোৱা যায়, এস্কৰ্বিক এচিড নেমুজাতীয় ফল আমলখি আদিত পোৱা যায়, টাৰ্টাৰিক এচিড তেঁতেলী, কেঁচা আম, আঙুৰ আদিত পোৱা যায়, এমিনো এচিড প্ৰ'টিনযুক্ত খাদ্যবস্তু যেনে মাহজাতীয় শস্য আদিত পোৱা যায়। এইখিনিতে আৰু এটা কথা উল্লেখ কৰি গৈছোঁ, আমি গৰম দিনত কোকা ক'লা, থামছ আপ আদি ক'ল্ড ড্ৰিংকছ খাই যথেষ্ট ভাল পাওঁ, নহয় জানো? এই ক'ল্ড ড্ৰিংকছবিলাকত এবিধ এচিড থাকে আৰু এই এচিডবিধৰ নাম হ'ল কাৰ্বনিক এচিড। অৱশ্যে কাৰ্বনিক এচিড প্ৰাকৃতিক অম্ল বা প্ৰাকৃতিক এচিড নহয়। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।